তো ভাই और बहनों আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব বেলেগ মানে কিছুমান মনৰ কথা শ্বেয়াৰ কৰিম তো আজি মই ঘৰত আহি আছিলোঁ ঘৰত আহি থাকাতে দেখা পালোঁ এখন গাড়ীত পুৰা একদম ডিজে সিজে বাজায় হায়ৰ আব্বা তাৰপিছত ভোজপুৰী গান কিবা কিবি বাজায় তো আহি আছিল ভালকে চালোঁ তাতে সৰস্বতী মাৰ প্ৰতিমাটো আছে তো আমাৰ দিনত কেনে আছিল যে ঠেলা এখন লৈ আমি গোটেই চলিকেইটা লগ লাগি ত্ৰিপুৰা একদম সৰস্বতী মা কি জয় আটাবাৰী একদম মানে কি গোটেই ৰাস্তাটো সৰস্বতী মাটো প্ৰতিমাটো আনিলো নহয় আনি কেনে স্কুলতো পুৰা আটাবাৰী একদম সৰস্বতী গল চল বহি যায় মাত চাত কিবা হৈ যায় তো বৰ্তমান কি ভোজপুৰী যি কি নহওক ঘৰত আহি ৰাতিটো নোপোৱাই এনে লাগে খুন্দিয়ে নহয় ৰাতিটো সোনকালে পোৱালি হ'ল তে ৰাতিপুৱা উঠি আমি এসপ্তাহ আগতে চাই লওঁ যে কাৰ ঘৰত কি ফুল আছে তো ৰাতিপুৱাই উঠি আমি তাৰ ঘৰত যাই ফুলটো লৈ আহি মানে আগতে যাব লাগিব নহ'লে বেলেগে সেই ফুল লৈ যাব তো সোনকালে উঠি ৰাতিপুৱা ফুলটো লৈ আহি তাৰপিছত গা পা ধুই বঢ়িয়াকৈ একো নাখায় স্কুলত যায় গোটেই এটা নিজা দায়িত্ব লোৱা থাকে বোলে অমুকে দেউৰী হ'ব লাগিব অমুকে কিবা কিবি তো সেই হিচাপত দায়িত্বগিলা লোৱা যায় তাৰপিছত লৈ কেনে পূজা চূজা কৰি সেয়াই আৰু ভাল লাগে এটা তো যি কি নহওক আৰু বৰ্তমান সৰস্বতী পূজাটো ফেশ্বন শ্ব' হৈ গৈছে মানে বেলেগৰ যাৰ মানে যি বিভিন্ন ধৰণৰ পোচাক বেলেগ আৰু মুঠতে তো আগতে আমাৰ ইমান এটা নাছিল তো বৰ্তমান বেলেগ বিভিন্ন ধৰণৰ তো এই ক্ষেত্ৰত এনে হৈছে যে যোনগিলা মানে কি গৰীব ঘৰৰ ল'ৰা ছোৱালীবিলাক সিহঁতৰ এনে হৈছে যদিও মানে উৎসাহ থাকে এটা সৰস্বতী পূজা যাম বুলি কিন্তু সিদিনাখন এনে এটা ভাব আহে যে আমাৰ এনে কাপোৰ নাই ভাল কাপোৰ নাই নতুন কাপোৰ নাই আমি কি পিন্ধি যাম তো সেইটো কথা নহয় তে চাওঁ ক'বা গেলি 5 টকা দুটা আছে না এটা হ'ল সোণালী ৰঙৰ এটা আগৰ পুৰাণী কিন্তু দুটাৰে মূল্যটো একেই না ছেমেই 5 টকাই হৈ থাকে দেখাত অলপ চলপ ইফাল হ'ব পাৰে কিন্তু মূল্যটো একেই থাকে তো মনটো এনেকৈ দাঁতকৈ বান্ধিলে একো নাই আৰু মনত অৰিজিনেল ভক্তিটো লাগে মনৰ অৰিজিনেল ভক্তিটো থাকিলে আৰু সেইগিলা বাদ দে আৰু সেনেহেন তো বাকী যি কি নহওক মনত অলপমান কিছুমান কথা আছিল তো কৈ দিলোঁ এইখিনিয়ে তো আগতীয়াকৈ আজি একদিন আগতীয়াকৈ সকলোকে সৰস্বতী পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ তাৰপিছত অহাকালি যিহেতু সৰস্বতী পূজা যাতে অহাকালি দিনটো সকলোৰে ভালে যায় শান্তিভাৱে যাতে সকলোৱে সৰস্বতী পূজা উদযাপন কৰে সৰস্বতী মায়ে যাতে সকলোকে আশীৰ্বাদ কৰে এই কামনাৰে আজিলৈ এৰিছোঁ শুভৰাত্ৰি।